1730 আমি কমপ্লেইন পাইছোঁ স্বাধীন কিলিং বুলেটিন তারপর আসলে সৌরাঘাট এলাকাত তো এটা দুজন সিমন টেরাম আৰু একজনী মুন ইণ্টিপি মানে কম্পিউটাৰ দুজন পটকে দিছিল এইটো ৰিগাৰ্ডিং আমি কেছ এছাৰ কৰিছোঁ ৰাইট ডিপু কেছ কেছ নাম্বাৰ 56 of 22 under section 406 420 আৰু 34 APC এটা তেওঁলোকক জেললৈ পঠোৱা হ'ল নেকি বৰ্তমান তেওঁলোক এতিয়া পৰত আমি পঠাই দিছোঁ আৰু ৰিমাণ্ডত ৰিমাণ্ডত ল'ব ল'ব কি কাৰণে কেছটো দিছিলে এইটো কি আমাৰ কেছটো কি কৰিছিলে এই দুজন ওপৰ কেছ দিছে আৰু 2020 পৰা 23 লৈকে এই দুজন মানুহ এইটো কমপ্লেইনৰ পৰা আৰু কমপ্লেইনৰ লগত কিছুমান ভিক্টিম আছে 3জন আৰু বেলেগ আছে তেনেকৈ কৈছে বৰ্তমান কিন্তু এই 4জন ওপৰৰ পৰা 4জনৰ পৰা তেওঁলোকে পইচা কালেকশ্যন কৰিছে কালেকশ্যন মানে কিছুমান জবছ কাৰণে কাউন্সিল আণ্ডাৰত চাকৰি প্লাছ কিছুমান আমাৰ কাম্পেইন লগত এণ্ট্ৰি টেক্স গেট আছে এণ্ট্ৰি টেক্স গেটত কিছুমান এপইণ্টমেণ্ট দি তেনেকুৱা সৰু সৰু কিবা কাৰণে নিজৰ পৰা পইচা কৰিছে বৰ্তমান তেওঁলোকে এক্সাৰ ইনকামতে 1,79,70,000 কালেকশ্যন কৰিছোঁ বুলি আমি এজাৰো পাইছোঁ এই মানুহজন যিজন মূল ইণ্টিপি আৰু এই চেমিয়ন টেৰাম এই দুজনে কিবা কাৰ্বি আংলঙৰ কাউন্সিলৰ CMৰ নাম লৈ বা MLAৰ নাম লৈ তেনেকৈ সেই পইচাবিলাক কালেকশ্যন কৰিছিলে আমি জানো মতে এনেকুৱা হৈছে কাৰণ কিন্তু অফিচিয়েলৰ পৰা তেওঁলোকে দেখি গম নাপায় ইটছ টোটেলি ফেক ফ'ল্ছ বুলি কৈছে কাৰণ তেওঁলোকে মানে মানুহবিলাক ফ্ৰড কৰিবৰ কাৰণে ইণ্টেনশ্যন কৰি এইটো বস্তুটো কৰিছে ইহঁতৰ লগত আৰু থাকিব পাৰে নেকি তেনেকুৱা মানুহ এইটো ইনভেষ্টিগেশ্যনত এইটো ওলাই যাব এইটো বৰ্তমান আমি ক'ব নোৱাৰে তাৰ হ'ব পাৰে নহ'ব পাৰে ইনভেষ্টিগেশ্যন প্ৰচেছ চলি আছে ইনভেষ্টিগেশ্যনত এটা ওলাই যাব পাৰে আপোনালোকে কেইদিনত বিচাৰিব ৰিমাণ্ডত আমি 3 দিন আমি বিচাৰিছোঁ কি বিচাৰে 2 দিন ঠিক আছে